প্ৰথমে সকলোকে নমস্কাৰ জনালোঁ লগতে আদৰণি জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ কিছুমান মছলা দেখি আছে নিশ্চয় আপোনালোকে ইমানখিনি মছলা কি আছে হালধি নিমখ অলপ আছে চফ জালুকৰ গুড়া 1 চামুচ ধনিয়া গুড়া 2 চামুচ লগত আছে আপোনাৰ ৰেড চিলি 2 চামুচ আজৱাইন আছে মানে মিহি কৰি থোৱা 2 চামুচ সকলোখিনি 2 চামুচ আছে এইখিনি মই কিয় দেখুৱাই আছোঁ আপোনালোকে নিশ্চয় গম পাব প্ৰথমৰ পৰা শেষলৈকে চাব এইফালে নহৰু পাঁচফোৰণ আদা এইখিনিও অলপ লৈছোঁ মানে কিমানখিনি লৈছোঁ দেখিছে আপোনালোকে যে নহওক আজি মই বনাবলৈ লৈছোঁ এইফালে আপোনালোকে মন কৰক 2 কেজি কলডিলৰ আচাৰ প্ৰথমতে কলডিল 4টা কাটি ল'লোঁ তাৰ পাছতে মই অকণমান বইল কৰিলোঁ মানে হাফ বইল কৰিলোঁ কৰি পেলাই পানীটো শুকুৱাই ল'লোঁ আৰু ধৰক পানীটো শুকুৱাই লোৱাৰ বাবে অকণমান সময় ৰ'দত দি দিছিলোঁ সেয়েহে কলা পৰি গ'ল এই মছলাখিনি গোটাই লৈছোঁ এয়া হৈছে আপোনাৰ পাঁচফোৰণ এইখিনিও হৈছে তেতেলী এই তেতেলীখিনি কেঁচা তেতেলী মই পিচি লৈছোঁ এইফালে তেল গৰম কৰি ল'লোঁ দি দিলোঁ আদা নহৰু পাঁচফোৰণ অকণমান ৰঙচুৱা হোৱাৰ লগে লগে এতিয়া মই কি যোগ কৰিম আপোনালোকে চাই থাকক আকৌ এবাৰ কৈছোঁ ইয়াত সম্পূৰ্ণ পানীটো শুকোৱাৰ পাছত মই জুখিলোঁ 2 কেজি ওলালে সেয়েহে মছলা তাৰ অনুপাতে লৈছোঁ কিমান লৈছোঁ সকলোখিনি আপোনালোকক কৈ দিছোঁ যদি কোনোবাই কলডিলৰ আচাৰ বনাব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে বনাব পাৰিব এতিয়া মোৰ আদা নহৰু পাঁচফোৰণ ফুটি উঠিলে এনেকুৱাতে মই যোগ কৰি দিলোঁ আৰু অকণমান লাগি আছে থেকেচি দিছোঁ কিয়নো কিনা হাঁহৰ ঠোঁটলৈকে মঙহ এতিয়া মই 3 মিনিট ভাজি দিম এইখন হাতা এই হাতাখন আকৌ খুব ধুনীয়াকৈ শুকুৱাই লৈছোঁ দেই মানে যিকোনো আচাৰ বনালে কেতিয়াও পানী লাগি থাকিব নিদিব যদিহে পানী লাগি থাকে সেই আচাৰখিনি বহুদিনলৈ সংৰক্ষণ কৰিব নোৱাৰিব আৰু ভেঁকুৰ আহিব সেয়েহে 2-3 মিনিট ভাজি দিয়াৰ পাছতে ৰংটো লাহে সলনি হ'বলৈ ধৰিছে আৰু সলনি হ'ব এতিয়া মই কি যোগ কৰিছোঁ চাওক এইয়া কেঁচা তেতেলী 5 চিৰা মানে 5 ফুটা ক'বনে এতিয়া 5 চিৰা 5 চিৰাই ক'ব লাগিব ন 5 চিৰা মই অকণমান খুন্দনাত খুন্দি ল'লোঁ ভালকৈ ধুই পখালি আৰু খুন্দি ল'লোঁ বাকলিয়ে চাকলিয়ে খুন্দিছোঁ দেই সকলোখিনি ইয়াত যোগ কৰি দিলোঁ এই তেতেলীখিনি দিয়া অৰ্থ এইটোৱে কলডিলৰ আচাৰ হাই প্ৰেছাৰ থকা মানুহসকলে খালে প্ৰেছাৰ অলপ বাঢ়ে বুলি কয় পাৰৰ লগত খালেতো বাঢ়িবই সেইটো সকলোৱে জানে কিন্তু এনেও বাঢ়ে বুলি কয় কথাটো নিশ্চয় হ'ব পাৰে বহুতে কলডিল নাখায় সেইবাবে মই তেতেলী যোগ কৰি দিলোঁ আৰু তেতেলী যোগ কৰাৰ লগে লগে ইয়াত কোনো ভিনেগাৰ দিব প্ৰয়োজন নাই যিকোনো টেঙা দিলেই হ'ল তেতেলী লগতে বাঁহ গাজৰ পানীও দিব পাৰে মানে বাঁহ যে খৰিচা টেঙা পানী দিব পাৰে নহ'লে নেমু টেঙা পানী দিব পাৰে নহ'লে ভিনেগাৰ দিব লাগিব যে নহওক এতিয়া 2-3 মিনিট ভাজাৰ পাছত মই মছলাখিনি যোগ কৰি দিলোঁ এই গুড়া মছলাখিনি আগতীয়াকৈ মই ৰেডি কৰি ৰাখিছিলোঁ দেই মানে অনবৰতে মই আচাৰ বনাই থাকোঁ সেইবাবে আগতীয়াকৈ ৰেডি কৰি ৰাখিছিলোঁ এতিয়া মই একেবাৰে শেষত মছলাখিনি কিয় যোগ কৰিছোঁ কওকচোন শেষত যদি আপোনালোকে মছলাখিনি দিয়ে কেৰাহীত জ্বলা গোন্ধটো নাহে আৰু লগতে ধুনীয়া গোন্ধাই থাকিব সেইবাবে যিকোনো আচাৰত মছলা যোগ কৰিলে শেষৰ ফালে কৰিব প্ৰথমতে আপোনালোকে ধৰক পাঁচফোৰণ বা কিবাকিবি দি ভাজি ল'ব আৰু ধুনীয়াকৈ মানে যিখিনি ভাজিব পৰা বস্তু আৰু যিখিনি সামগ্ৰী ভাজিব পৰা নহয় সেইখিনিতো আপোনালোকে ইচ্ছামতে বনাব পাৰিব মইতো টোটেল 110 বিধ আচাৰ বনালোঁ কল পচলা কলডিল ভেঁকুৰি লগতে শিলিখা মানে বিভিন্ন ধৰণৰ আচাৰ নাম কৈ মই শেষ কৰিব নোৱাৰোঁ মোৰ চেনেলত গৈ আপোনালোকে চাব ফান এণ্ড ফুড উইথ পলি বুলি আছে বাৰু তলত মই লিংকটো দি দিম হয়তো বহুতে নিশ্চয় চাইছেগৈ যে নহওক যদি ফেচবুকত চাইছে ফ'ল' এটা মাৰিব যদি ইউটিউব চেনেলত চাইছে ছাবস্ক্ৰাইব এটা কৰিব যিমান পাৰোঁ অৰ্থপূৰ্ণ ভিডিঅ' আপোনালোকলৈ শ্বেয়াৰ কৰিম বন্ধু বান্ধৱীসকল আপোনালোকে এতিয়া নিশ্চয় দেখিছে কালাৰটো সলনি হৈ গৈ আছে যিহেতু তেতেলী টেঙা পাই গ'ল মছলা পাই গ'ল আৰু বাকী তেলটো পালেই তেল অকণমান দিব লাগিব
কিয়নো আচাৰ যিহেতু সংৰক্ষণ কৰিব বিচাৰিলে তেল মছলা অকণমান বেছিকৈ দিবই লাগে, সেইটো সকলোৱে জানে। যে নহওক বহুতে ৰিকুৱেষ্ট কৰি আছিলে এনেধৰণৰ এটা ভিডিঅ' লাগে। ৰাতিয়ে ভিডিঅ'টো মই বনাইছোঁ আৰু দিনত আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ। মানে দিনটো মই দোকানত থাকোঁ, বহুত বিজি থাকোঁ, সেইবাবে সকলো ভিডিঅ' মই ৰাতি বনাওঁ। সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পাছত এটা বৈয়ামত এনেধৰণে মই দেখুওৱা ধৰণে অকণমান হিলাই ঠেকেচি ভৰাব লাগিব। ওপৰতে অকণমান কেঁচা মিঠাতেল দি থ'ব লাগিব, মাজে মাজে ৰ'দত দিব আৰু ভিনেগাৰ দিব প্ৰয়োজন নাই। ধুনীয়াকৈ বহু দিনলৈ সংৰক্ষণ কৰি আপোনালোকে কলডিলৰ আচাৰ সোৱাদ ল'ব পাৰিব। কেনেকুৱা লাগিলে ভিডিঅ'টো জনাবলৈ নেপাহৰিব। যদিহে ভাবিছে কিবা নহয় কিবা এটা জানিব পাৰিছোঁ, তেনেহ'লে মোৰ ভিডিঅ'সমূহ আপোনালোকে অকণমান শ্বেয়াৰ কৰি দিব। লগতে কলডিলৰ আচাৰ কেনেধৰণে বনায় সকলোখিনি মই কৈ গ'লোঁ। প্ৰথমৰ পৰা দেখুওৱা নাই, আগতে মই কেইবাটাও ভিডিঅ' দি থৈছোঁ, আপোনালোকে চাব। মোৰ চেনেলত যাব, আপোনালোকে ইউটিউব চেনেলত বা ফেচবুকতো পাব। আৰু লগতে মোৰ আৰু এটা আছে ফেচবুক, সেইটো ফান এণ্ড ফুড উইথ পলি বুলি আছে। আজিলৈ আহিছোঁ, বাই বাই, কাইলৈ আকৌ লগ পাম।